পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি মিনি ব্লগলৈ। আমি এতিয়া যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে থকা অম্বুকুইমাৰী বিশ্বহৰি মন্দিৰলৈ নৈপাত দিবলৈ লগতে আশীষ ল'বলৈ। আপোনালোকে দেখিছে সকলো ভক্তপ্ৰাণ ৰাইজে ইয়াতে বহি অপেক্ষা কৰি আছে তেওঁলোকৰ নৈপাতখন দিবলৈ। সেয়েহে আমিও অপেক্ষা কৰি আছোঁ আমাৰ নৈপাতখন আগবঢ়াবলৈ। চাওকচোন গাইজ, কি সুন্দৰ পৰিৱেশ। কিছু সময়ৰ পিছত আমি নৈপাত দি উঠি আশীষ লৈ অলপ দোকানলৈ ঘূৰিলোঁ, লগতে মিঠাই কিনিলোঁ। চাওকচোন মিঠাইবিলাক ইমান সুন্দৰকৈ বিক্ৰী কৰি আছে, খাওঁ খাওঁ লাগি যায় দেখাতে। এইবিলাক দোকানবিলাক চাওকচোন, ষ্টেচনাৰী দোকানবিলাক। এই মন্দিৰটো গোৱালপাৰা জিলাৰ ধূপধাৰা থানাৰ অন্তৰ্গত কৈমাৰীত অৱস্থিত। সেয়েহে আপোনালোকেও আহি দৰ্শন কৰিব পাৰিব। এই মিনি ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।